নমস্কাৰ শিক্ষাগুৰুসকল এটি নতুন শিক্ষামূলক ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু ইউটিউবলে ইতিমধ্যে ইউডাইছ প্লাছ 2025-26 কাম আৰম্ভ হৈছে কেইবাটাও মডুল অলৰেডি এক্টিভেট কৰা হৈছে নতুনকৈ ছাত্ৰ ছাত্ৰীসকলৰ জিপিইপি আপডেটৰ যিটো মডুল সেইটো আৰম্ভ কৰা হৈছে গতিকে আজি এই ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে জিপিইপি আপডেট কৰিম তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াৰ বাবে আপোনালোকৰ মোবাইল অথবা কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজিং এপ অপেন কৰি ল'ব তাতে আপোনালোক সাৰ্চ বাৰত আপোনালোকে ইউডাইছ প্লাছ 2024-25 লিখি দিলে আপোনালোকে এই ইণ্টাৰফেচটো দেখা পাব এইটো ইউডাইছৰ অফিচিয়েল হোম পেজ ইয়াতে আপোনালোকে সোঁফালে ওপৰৰ ফালে আপোনালোকে লগইন ফৰ অল মডুলছ দেখিব ইয়াতে আপোনালোকে ক্লিক কৰিব এতিয়া ইয়াতে আপোনালোকে ষ্টেটখন সিলেক্ট কৰিব আৰু গো কৰিব এতিয়া ইয়াত ইউডাইছৰ গোটেইকেইটা মডুল ইয়াত শ্ব' কৰিব আপোনালোকে কি কৰিব যিটো আমাৰ ষ্টুডেণ্ট মডুল ইয়াত ক্লিক কৰিব ইয়াতে লগইনত ক্লিক কৰিব এতিয়া আপোনাৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আপোনালোকে এইটো লগইন কৰক আফটাৰ সাকসেসফুল লগইন আপোনালোকে এই ইণ্টাৰফেচটো দেখিবলৈ পাব ইয়াতে আপোনালোকে দুটা একাডেমিক ইয়াৰ দেখিব আপোনালোকৰ যিটো ওপৰৰ 2025-26 দেখিছে ইয়াতে আপোনালোকে ক্লিক কৰিব এতিয়া ইয়াতে যেটো আমাৰ স্কুল ড্যাশবোৰ্ড এটো পেজ ইয়াত ওপেন হ'ব ইয়াত আপোনালোকে গোটেইটা ক্লাছৰ ইয়াত এনৰোলমেন্ট আপোনালোকক দেখুৱাই দিব এতিয়া আপোনালোকে কি কৰিব এটা যিকোনোটা ক্লাছ আপোনালোকে ইয়াতে যেটো আমাৰ এৰো মাৰ্ক আছে ইয়াতে এই বুলি কৰিব ক্লিক কৰিব তাৰপৰা মেনেজ বুলি আহিব এই মেনেজত ক্লিক কৰিব মেনেজত ক্লিক কৰাৰ লগে লগে সেই নিৰ্দিষ্ট শ্ৰেণীটো মই ইয়াত ক্লাছ 5 সিলেক্ট কৰিছো ইয়াত কি আহিব যে ক্লাছ গ্ৰেড সেকশন ওয়াইজ এনৰোলমেন্ট ডিটেইলছ এনেকা আহিব আৰু ইয়াতে যেটো আমাৰ জেনাৰেল প্ৰফাইল এনৰোলমেন্ট প্ৰফাইল বা ফেসিলিটি প্ৰফাইল ষ্টুডেন্ট আৰ ভেৰিফাইড এই গোটেইটা অপচন আপোনালোকে ইয়াতে কি কৰিব লাগিব সিলেক্ট কৰি যাব লাগিব ইয়াতে দেখিছে আপোনালোকে ইয়াত জিপি ইপি এফপি এনেকা আহিব আপোনালোকে যেটো ষ্টুডেন্টৰ জিপিপি আপডেট কৰিব বিচাৰিছে তাত ইয়াতে কি কৰিব ইয়াত জিপিত ক্লিক কৰি দিব ইয়াত জিপিত ক্লিক কৰাৰ লগে লগে সেই নিৰ্দিষ্ট ছাত্ৰগৰাকীৰ গোটেইখিনি ডাটা ইয়াতে এনেকে আহি যাব আপোনালোকে ইয়াতে গোটেইখিনি ডাটা খুব কেয়াৰফুলি আপোনালোকে চেক কৰিব বিশেষ কিবা কাৰেকচন থাকিলে আপোনালোকে কৰিব আৰু হেকৰ বলে কি কৰিব সেভ কৰিব আৰু নেক্সট কৰিব এনেকৈ নেক্সট কৰি গৈ থাকিলে সেই নিৰ্দিষ্ট শিক্ষাৰ্থীগৰাকীৰ জিপি ইপি গোটেইখিনি আপডেট হৈ যাব গতিকে একেবাৰে সহজ প্ৰসেস আপোনালোকে এই ধৰণে আপোনালোকৰ বিদ্যালয়ৰ ডাইস্কোড বা ইউডাইছ প্ৰফাইলত গৈ আপোনালোকে এই ধৰণে আপোনালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ জিপিপি আপডেট কৰিব পাৰিব গতিকে আশা ৰাখিছো এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আপোনালোক উপকৃত হৈছে এনেকুৱা ধৰণৰ ইনফৰমেটিভ শিক্ষামূলক ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ